সো হেগেছ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আমি ভালে আছোঁ আজি আমাৰ ঘৰত সকাম মানে ঘৰলৈ পাতিছে চ' গোটেইখিনি আপোনালোকক দেখাম এইটো ইয়াতে নতুনকৈ ঘৰ বনাই কৰিছিলে আপোনালোকে গম পায় আৰু বিয়া যিহেতু কাষ চাপি আছে চ' ঘৰখন মানে ল'ব লাগে আৰু বিয়ালৈ বেছি দিন নাই সেইটো কাৰণে সকাম আছে গোটেইখিনি আপোনালোক দেখাম আপোনালোকে ভিডিঅ'টো একেলগে কণ্টিনিউ কৰি গৈ থাকিব কোন ক'ত কেনেকৈ আহে নিহাহঁতো আহিব চ' চাই যাব আৰু ভিডিঅ'টো আৰু এইফালে দেখা পাইছে সকামৰ কাৰণে বস্তু বাহানিবোৰ অনা পৰিছে আৰু এইফালে বাহিৰত আপোনাৰ ভাত বনাব মানে ইয়াত আৰু এইফালে মুখখন দেখা পাইছে ন পুৰা দাড়ি চাড়ি নাই মানে যোৱাকালি ভাগৰ পাত কৰিবলৈ গৈছিলোঁ ন সেইটো কাৰণে খুৰাই দিব লগা হ'ল আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো কি জানে নাই মই মানে বিয়াত ন টপা হ'ব লাগিব চুলিও খুৰাই দিব লাগিব লগুণ ল'ব লাগে যে সেইটো কাৰণে কৃষ্ণাথ কৃষ্ণাথ চাওঁ বা তই পিন্ধি লৈছে হে গাইছে এইফালে শাক চব্জি কাটি আছে আৰু কলীয়া এইফালে ইয়াতে ভাত চাত বনাব আৰু চৌকা খান্দিলে আৰু এইফালে সমাজৰ মানুহ আহি আছে ৰাতিপুৱা আহিছে গাইছে এইফালে ধুনীয়াকৈ ভাত চাত হৈ গ'ল আৰু এইফালে দাইল হৈ যাব বাকী গৰমত আপোনাৰ অনুভৱটো কেনেকুৱা সেইটো হ'ব বনাই পেলাই কেনেকুৱা লাগিছে গৰম এইয়া গৰম জোল ওলাই গৈছে অঁ নিমখ কমাই দিম নিমখ আছে ন তাকে এইফালে ধুনীয়াকৈ বনাই হৈছে আৰু চব্জি বনাব আছে ন চব্জি আৰু এইফালে কীৰ্তন পাঠ হ'ব আৰু ভিতৰতে আৰু এইফালে চব্জিৰ কাৰণে কিবা কাটি থকা পৰিছে শাক পাচলি এইফালে নিহা বাইদেউ নিজৰ ঘৰত সকাম আহিছে কেইটাত 11টাত নিজৰ ঘৰত সকাম 11টা বজাত আহিছা এই ঘৰ খাওঁতে ইমান টাইম লাগে ঘৰখন হ'ব দিয়া জেঠা নাজানো হে মেনকা তুমি চাহ বনাইছা তুমি ঘামি গৈছা মানে আজি নতুন ঘৰলৈ আহিবলৈ মানে কাম কৰিছ গৰম যি ইয়াত লাগিছে বা আমাৰ দেউতা একে চৰিয়া চেলেং পিন্ধি হৈছেগৈ ন লাহে লাহে এইফালে চব্জি হৈছে আৰু দাইলটো হৈ গ'ল দাইল এইফালে ধুনীয়াকৈ হৈ গ'ল আৰু ভিতৰত চাটনি টানি কৰিছে এইফালে ভাত চাত দিনটো কেনেকুৱা নতুনকৈ আজিকৈ ইয়াত থকা আৰম্ভ হ'ব আৰু তাকে এতিয়া নতুনকৈ মাহঁত বিয়নীহঁতে চিনাকি কৰি দিয়ক এজনী আহিবা কাকা বাই এজনী আমাৰ দেউতা বাই তাৰপিছত এয়া নিহা বাপেক বিয় মাহীক চিনি পায় নহয় আজি কেনেকুৱা লাগিছে ভালেই লাগিছে গৰমটো ভাল নিহাতৰ ৰুমটো আৰু বেছি ভাল গৰমটো গৰমটো ধেৰ আমাৰ বোৱাৰী নতুন ছোৱালী দুজনী আছে আমাৰ মায়ে বৈ আইতা এজনী আইতা তাকে এয়া বিয়ন ইয়াত ঘৰ খাই আছে একে মোৰ যি কষ্ট হেৰি খাই কৰিব লাগিব এনেকুৱা লাগিছে আপোনাৰ এনেকুৱা লাগিছে ভাল লাগিছে বিয়নী ভাল লাগিছে আজি চবেই ভাল লাগিছে আজি চবৰে ভাল লাগিছে আজি মানে চব বিয়া হৈ আহে আছে ফূৰ্তি আৰু গৰমটো এতিয়া বৰ গৰম মাৰিছে ন গৰম মানে বিয়া দিনাখন যদি এইটো গৰম দিলে তাকে কৈ আছে বিয়নী মোৰ বিয়া দিনা কি হ'ব যি বিষ এয়া দৰা মহাই এটা বিচনী মাৰিয়ে তৎপনা গেলা গৰম মাৰিছে খুলি লৈছে তাকে কৈছো বিয়া দিনাটো আৰু কত গৰম হ'ব তেতিয়াতো গেলি চেলি খুলি বডি বিয়া থাকিব খায়া কি ভাত খালি কিহেদি খালি আৰু
চাটনি কেনেকুৱা লাগিলে খাই ভালেই অ মাই আজি কি ৰখিলে অ বহুত ৰখিলে বহুত ৰখিলে ভাত ভাল ভাজিখিনি খাই বহুত ভাল লাগিছে ন মা দালি তাৰপিছত অ চালাড অ মাই আজি ভাজিখিনি খাই ভাল লাগিছিলে ভোজটো ভালে লাগিলে ন লাগিছেনে অ এই মামি বহুত লাজুকা ভাবি আছিলো মামী ওচৰলৈ যাম বুলি আজি ভিডিঅ'টো দুদুৱে ষ্টাৰ্ট কৰিলে আমি দুজনীহে এতিয়া আহি পেলাই অকণমান লাষ্টৰখিনি কৈছোঁ আৰু সময় নাই কামৰ পৰা সময় নাই ইমান গৰম আছে আকৌ বিয়ালৈকে চাগৈ দিবই নোৱাৰিবি সেইকাৰণে আহিবও নোৱাৰিম মই দুদুৱে আকৌ লগ নাপাম অঁ সেয়া বিয়াৰ পিছতহে বিয়াৰ পিছতহে বনাব বিয়াৰ পিছত আমি দুজনে একেলগে বনাম আৰু এতিয়া দুদুৱে পাওঁ কি কওঁ সকলোখিনি দেখুৱাই থাকিব এতিয়া আজি ভিডিঅ'টো ভাল পালে লাইক comment, কমেণ্ট শ্বেয়াৰ share, ছাবস্ক্ৰাইব কৰি দিব বাই বাই